হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি আপোনালোকলৈ এটা মই বিশেষ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো মই আপোনালোকক দেখাই যাওঁ, চাই যাবচোন কেনেকুৱা লাগে। এয়া মই ৰাতিপুৱাৰ মৰ্ণিং ব্ৰেকফাষ্ট বনাব ওলাইছোঁ। খুব সহজ পদ্ধতিত সকলোৱে বনাই খাব পাৰিব ৰাতিপুৱা ভাগত, যদি অফিচ যাব হয়, যোনে যি ধৰণৰ কামত ওলাই যাব লগা হয়। খুব সহজে চাউলটো এনেকৈ পেষ্ট কৰি ল'ব, ৰাতি ভিগাই ৰাখিব দেই। তাৰপিছত এনেকৈ মই বাচনত উলিয়াই লৈছোঁ, লৈ ইয়াতে অলপমান তেল দিম দেই, 1 চামুচমান দি আৰু অলপমান নিমখ দি পেলাই মই ভালদৰে ঘুটনি দি মানে চামুচে দি আৰু এনেকুৱা লৰাই দিব লাগিব। তো আপোনাৰ খুব সহজ পদ্ধতিত খুব এটা হেল্থি হয়। আপুনি তেল নিদিলেও হয়, কিন্তু মই তেল দিছোঁ দেই, কাৰণ মোক অলপ আপোনালোকক দেখাব লাগে ন, অলপ ধুনীয়াকৈ বনায়। আজি খুব জল্দি লাগিছে কামত। আজি মই মানে ভাবিছোঁ, মোৰ ঘৰত যিহেতু দুজনী ছোৱালী থাকে, সিহঁত দুজনী এতিয়া স্কুললৈ যোৱা পৰীক্ষা আছে, সেইদিনা ছবি এটা আছে। তো মই ভাবিছোঁ সিহঁতলৈ আজি কি বনাই দি আছে। আজি মই সিহঁত দুজনীলৈ বনাওঁ পানী পিঠা। সিহঁত দুজনীলৈ নহয়, আমি নিজেও খাম। গতিকে সকলোৰে ৰাতিপুৱা খাই আছোঁ পানী পিঠা। চাওকচোন কেনেকুৱা। তো এয়া মই বহু দিনৰ মূৰত ট্ৰাই কৰিলোঁ, কেনেকুৱা হয় নাজানো। ৰাতিপুৱা চাওঁ আৰু মই আজি খুব নাৰ্ভাছ ফিল কৰিছোঁ, কাৰণ প্ৰথমবাৰ এনেকৈ আপোনালোকৰ আগত ভিডিঅ'টো আগতে দিছোঁ, কিন্তু এনেকৈ ডাইৰেক্ট আপোনালোকৰ আগত দেখাব অলপ ভয়ো লাগে দিয়কচোন। তো এয়া দেখিছেনে, পিঠাটো হৈছে, কিন্তু মোৰ ভয় ইয়াতখিনি পকিছে দেখিছেনে। তাত মোৰ ডাঙৰ এক্সাম চলি আছে। ৱাও, ধুনীয়া লাগিছে দেখি। এই পিঠাটোৰ মই আগতে গুৱাহাটী ফুৰি এগৰাকী তাত মই বহুত খাইছিলোঁ, আৰু মই তেতিয়া প্ৰায় সুধো কৰি কেনেকৈ বনায় এই পিঠাটো, কেনেকৈ বনায় অকণমান ক'বচোন। তো কয় আৰু চাউল ভিগাই পেলাই পিচি কৰি ধুনীয়াকৈ আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিবলৈ খাই কেতিয়াবা উঠিলে নহয় খাওঁ। তো আজি মই বনালোঁ তেওঁলোকৰ নিচিনা বনাই দেই, তেওঁলোকে খুব সুন্দৰকৈ বনাই। মই কাম খোৱাটো এনেকুৱা হয়, কিন্তু মই ইমান ধুনীয়া হোৱা নাই। फिर भी ट्राई किया मैंने। आज आपको कितना अच्छा लगा। ইয়াৰ নাম হৈছে পানী পিঠা। বহু বছৰৰ মূৰত আজি এনেকৈ অলপ সময় উলিয়াই পানী পিঠা। আচলতে মইনো কি কৰোঁ, মইতো কোনো সময় এগৰাকী হাউচৱাইফে, কিন্তু সময় বস্তুটো এনেকুৱা এটা হয়, সকলো বস্তু এনেকৈ ভালদৰে বনাই খাবৰ কাৰণে এটা কি বুলি ক'ম, সুন্দৰ মনৰ প্ৰয়োজন। মনটো সদায় নহয়, গতিকে আজি অলপ মোৰ লাগিছে ৰাতিপুৱা এটা ফ্ৰেছ। তো মই এইটো আৰু বনাই আপোনালোকৰ আগত সেইকাৰণে দেখালোঁ, কেনেকুৱা লাগিছে। ফাইনেলি পানী পিঠা ৰেডি। ইয়াৰ লগত নাস্তা আছে, কিন্তু চাবলৈ নাপাৰিব। নাস্তা মই বনাই আছোঁ, কিন্তু নাস্তা দেখাবলৈ মোৰ টাইম নহ'ব। তথাপি মই নাস্তাটো কি বনাওঁ আপোনালোকক দেখাইছোঁ। এতিয়া চাওক, এনেকৈ ঢাকনটো মাৰি দিব। এতিয়া হয়তো কাৰণ ময়ো প্ৰথম বনাইছোঁ দেই, বহু বছৰ মূৰত। কাৰণ আগতেও যদি বনাই খাইছোঁ, ইমান ভালকৈ বনাই খোৱা নাই। তো এতিয়া যিটো বনাইছোঁ, অলপ মই ভাবোঁ আগতকৈ অলপ ভাল হৈছে। তো এনেকৈ ঢাকি দিব, চাই যাওকচোন। দেখিছেনে, অলপ ফুলি উঠিছে। তাৰমানে মই বনাব পাৰিছোঁ। যি নহওক, ইহঁত এজনী ভণ্টি এতিয়া গা পা ধুই আছে। ইহঁতে
ৰেডি হ'ব আৰু যদি আপুনি বিচাৰে যে ইয়াতে অলপ তেল দিব লাগে বা ঘি দিব লাগে তো আপুনি দিব পাৰে ধুনীয়া দেখিব আৰু পিঠাটো মই দিব নিবিচাৰিছিলোঁ কিন্তু অলপ দেখাইছোঁ আপোনালোকক দিলে হয়তো খুব ভাল লাগিব আৰু মই ভাবিছোঁ এনেদৰে আপোনালোকলৈ কেতিয়াবা কেতিয়াবা কিছুমান ভাল ভাল ৰেচিপি দেখাম বাৰু আপোনালোকে মোক ছাপোৰ্ট কৰিবচোন মই এই ইউটিউব চেনেলটো খোলা মোৰ বেছি দিন হোৱা নাই 1 মাহ হৈ গৈছে যদি আপোনালোকে চাব বিচাৰে মোৰ চেনেলটো তো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰি দিলে মানে আপোনালোকে দিব ফাইনেলি যিহেতু বনি গৈছে চেপেটা এটা ল'ব লাগিব আপুনি একেবাৰে পাতা পাৰিব ভাল লাগিছিলে দেখি আৰু যদি হাজবেণ্ড থাকিলে হয় হয়তো ক'লে হয় কি ধুনীয়া বনাইছা বুলি কিন্তু নাই আমি আজি অকলে খাওঁ তেখেত যেতিয়া আহিব এদিন বনাই খাওঁ গুৱাহাটী খুৰীয়ে যেতিয়া বনাইছিলে 2টা চাইড এনেকুৱা দেখি কিন্তু মোৰ চাবচোন এটা চাইড এনেকুৱা এটা চাইড এনেকুৱা ভাল লগা নাই এইটো কাৰণে মই চেষ্টা কৰিম 2টা চাইড তেনেকৈ বনাই কেতিয়াবা আপোনালোকে দেখাব বনাই থাকোঁতে যে ইমান গৰম লাগিছে নহয় অলপ বহি লৈছোঁ হয়তো কিবা লাহে লাহে বহাই দি থৈ আহিছোঁ বন্ধুসকল এইখিনিতে এষাৰ কথা কওঁ যিহেতু আজি মই ডাইৰেক্ট আপোনালোকক কৰি দেখাই পেলাই যেতিয়া ভইচটো দিছোঁ মই অলপ কনফিউজনত আছোঁ সেই গতিকে মই খুব সুন্দৰকৈ ক'ব পৰা নাই পিছলৈ মই চেষ্টা কৰিম তাৰ বাবে আপোনালোকে মোক ক্ষমা কৰি দিব দেই এই পানী পিঠাৰ ডিছটো আমাৰ অসমীয়াসকলৰ বাবে খুবেই প্ৰিয় আমি সকলোৱে খুব ভাল পাওঁ আৰু সেই গতিকে আজি মই বহু বছৰৰ মূৰত বনাই দেখালোঁ আপোনালোকক আজি অলপ মই ভালদৰে বনাইছোঁ কাৰণ আগতে মই চেষ্টা কৰিছিলোঁ মোক সদায় ফাটি ফাটি যায় আজি নাজানো কিয় অলপ ভাল হৈছে সেয়েহে মই আপোনালোকৰ আগত আজি ভিডিঅ' এটা কৰি দেখালোঁ তো বন্ধুসকল যদি ভাল পাইছে মোৰ ভিডিঅ'টো চাই আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই আপোনালোকে মোৰ প্ৰচেছটো যদি বনায় তো কমেণ্ট কৰি জনাবচোন কেনেদৰে বনায় মোক শিকিব মন আছে আৰু মই এইটো খাই খুব ভাল লাগে নিজে বনাই খাওঁ ভাল পাওঁ আৰু বেলেগে যে বনাই দিয়ে ইমান সুন্দৰ কৰি মই ভাবি থাকোঁ খাই খাই যে কেনেদৰে বনায় ইমান সুন্দৰ কৰি তো কোনে কোনে খাই ঘৰত বনায় আৰু কেনেদৰে বনায় মোক অলপ কৰি দিব মেছেজ কৰি মই তেনেকৈ বনাওঁ তো এয়া বহুত হ'ল মই আপোনালোকক কথা কৈ কৈ বনাই থকা কিন্তু সময় নাটনি হৈ আহিছে ইহঁতৰ স্কুল যাবলৈ টাইম হৈ গৈছে তো সেই গতিকে এইবাৰ এইটো লাষ্ট মই বনাই শেষ কৰি মই তললৈ জল্দি যাওঁ সিহঁতেনো কি কৰিছে গা পা ধুলে নে নাই মোৰে এগৰাকী ছাবস্ক্ৰাইবাৰ তাই মোক কৈছিলে যে বা আপুনি খানাবিলাক খুব সুন্দৰকৈ বনাই যিহেতু আপুনি ভিডিঅ' তেনেকৈ বনাই দিবচোন আজি মই তাইৰ কাৰণে বনাই দেখাইছোঁ তুমি চাবা ভাল লাগিছেনে ক'বাচোন মোক কমেণ্ট কৰি দেই এয়া আৰু মই একো ভাল বনাব নাজানো তথাপিও তুমি কোৱাৰ বাবে মই আজি বনাই দেখাইছোঁ তুমিও তেনেকৈ বনাই খাবা আকৌ আচলতে তেনেকৈ যদি কোনোবাই কয় যে আপুনি খুব ভালকৈ বনাইছে বুলি তো মনত এটা আগ্ৰহ আহে ন আপোনালোকক আৰু বনাই দেখাবৰ বাবে সেয়ে ভাল লাগিলে মই আজি আপোনালোকক এইটো পানী পিঠা বনাই দেখালোঁ ফাইনেলি এয়া মোৰ এইটো লাষ্ট পিঠা হয় এইটো বনাই শেষ হ'ব আৰু তো এতিয়া আপোনালোকক গোটেই দৃশ্যটো দেখাওঁ যে কেনেকুৱা হ'ল গোটেই পিঠাখিনি এয়া দেখিছেনে কি ধুনীয়া দেখিছে দেই আজি মই প্ৰথম ইমান ধুনীয়াকৈ বনাইছোঁ নহয় দেখি মানে খাওঁ খাওঁ লাগিছে এতিয়া চাটনি মই যাওঁ তললৈ চাটনি ৰেডি কৰিব কৈছিলোঁ সিহঁতক কি চাটনি বনালে মই চাওঁ আৰু এয়া দেখিছেনে সিহঁতে বিলাহী চাটনি ৰেডি কৰি থৈ দিছে আৰু এইটো বিলাহী চাটনি বনোৱা প্ৰচেছ খুব সহজ হয় আৰু সোৱাদটো খুব সুন্দৰ হয় মই কেতিয়াবা আপোনালোকক এই চাটনিটো বনাই দেখাম
আৰু খাবচোন, সকলো লগতে মিলে, ভাতৰ লগতো মিলে, ৰুটিৰ লগতো মিলে, আপুনি ডোচা, ইডলি যি খায় আৰু সকলো লগতে মিলে। ভাল লাগিছে ৰশ্মি? জ্বলা দি আছে নেকি চাটনি? অঁ সেইটো জ্বলা, তাৰটো বোলে বেলেগ, সি তাত আছে। সেয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কমপ্লিট হৈ যোৱাৰ পিছত ইহঁতকেইজনী টাইম হৈ গ'ল স্কুললৈ যোৱা। ইয়াত দেখিছে আমাৰ টুইংকলে যাব নিদিয়ে, সিহঁতৰ লগতে হেনো তাইও যায়, কিন্তু কি হ'ব তাইতো যাব নোৱাৰে। তো আজি ইহঁতৰ লাষ্ট পৰীক্ষা, ইহঁতে কৈছে আমি জল্দি আহিম আৰু দেই মাইনা, কিন্তু তাই নামানে, কান্দি আছে। তো সেই গতিকে অলপ আগলৈ সিহঁতক অলপ আগলৈ আগবঢ়াই দিব গ'লোঁ টুইংকলৰ লগত লৈ। টুইংকলে তেতিয়া অলপ ভাল পায়। তো বন্ধুসকল, আজি ৰাতিপুৱা নাস্তা আমাৰ দেখিলেই এয়াই আছিল আৰু। তো আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। তেন্তে আজিলৈ ৰাখিছোঁ, বাই বাই।